চিত্ৰশিল্পী বীৰেন, ভৰালী ব্ৰাদাৰ্ছৰ কভাৰ অঁকা বীৰেন, আপুনি ভাস্কৰ বীৰেন কেতিয়া হ'ল, কেনেকৈ হ'ল? মই ৮ বছৰৰ পৰা মই চাহ দোকানত কাম কৰিছোঁ। গুৱাহাটীলৈ আহিলোঁ, ৰেলৱে ষ্টেচনত নহয়, ৰেলৱে ষ্টেচনৰ বাহিৰত হৈছোঁ, পইচা নাছিল। মানে আপুনি কাম পায়, সেইকাৰণে ধুমধাম কাম কৰে, আৰু ইন দ্য প্ৰচেছ বীৰেন সিংহৰ অৰিজিনেল ক্ৰিয়েটিভিটি কেতিয়াবা কম্প্ৰমাইজ হৈছে নেকি? মোৰ জীৱনত তেনেকুৱা হোৱা নাই। মই যি কামেই কৰিছোঁ, এই ভূপেন হাজৰিকাটো অকণমান গণ্ডগোল হ'ল বুলি মানুহে ক'ব দিয়ক, ক্ৰিটিচাইজ কৰে। নমস্কাৰ, শ্ৰদ্ধেয় বীৰেন সিংহ ডাঙৰীয়া। আজি শ্ৰীমন্ত ফাউণ্ডেশ্যনে আপোনাক আমাৰ মাজত পাই অতিকে গৌৰৱ অনুভৱ কৰিছে। এই বৰেণ্যৰ দ্বিতীয় পৰ্বৰ যিটো অনুষ্ঠান আমি পাতিছোঁ, তাৰ আপুনি মধ্যমণি হৈছে। শ্ৰীমন্ত ফাউণ্ডেশ্যনে অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজনৰ লগত আলোচনা কৰি এই সিদ্ধান্তটোত উপনীত হৈছিলে যে আপোনাৰ দৰে এজন ব্যক্তিক আমি বৰেণ্য হিচাপে গণ্য কৰি আপোনাৰ কৰ্মৰাজিৰ বিষয়ে এটা বিশ্লেষণ কৰা উচিত, আৰু আপোনাক আমি সন্মান যচা উচিত। আজি এই সন্ধ্যাটোক এই বিশেষ ধৰণৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতলোকে প্ৰত্যক্ষ কৰিছে আপোনাৰ শিল্পকৰ্মৰ মহানতাৰ বিষয়ে, যাৰ বিষয়ে জ্যোতি খাটুনিয়াৰ ডাঙৰীয়া অতি সুন্দৰ এটা বিশ্লেষণ দাঙি ধৰিলে। এই মুহূৰ্তত আপোনাৰ কেনে অনুভৱ হৈছে? নমস্কাৰ, আপোনাক প্ৰথমতেই মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ, শ্ৰদ্ধাও জনাইছোঁ। এটা দীঘলীয়া সম্পৰ্ক আছে আপোনাৰ সৈতে, আৰু মই ভাবোঁ এইটো এটা গভীৰ সম্পৰ্ক আমাৰ। এই অনুষ্ঠানটো মোৰ কিবা সপোন লাগিছে, আৰু মই হতবাক হৈছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে মই একদম কণ্ঠই ৰুদ্ধ হৈ গৈছে। এইটো এটা এনেকুৱা প্ৰাণস্পৰ্শী এটা এনেকুৱা অনুভৱ এটা মই বুটলিম। মোৰ সপোন নাছিলে আচলতে। আৰু ইমানখিনি গুণী জ্ঞানী আমাৰ ৰাইজ আছে ইয়াতে মোৰ সন্মুখত। মোৰ কিছু পৰিমাণে অকণমান দ্বিধাবোধ আছে, আৰু অকণমান লাজো পাইছোঁ। এনেকুৱাও এটা মোৰ অনুভৱ হৈছে, কাৰণ মই এইটো সপোন নাছিল মোৰ জীৱনত। মই বহুত কৃতজ্ঞতা জনাইছোঁ, আৰু এটা দায়বদ্ধতা জীৱনৰ কাৰণে মই অনুভৱ কৰোঁ যে এইটো এটা যিটো সন্মানীয় এইটো উপলব্ধি এটা মোক প্ৰদান কৰিছে আপোনালোকে, যাৰ মই উপযুক্ত ব্যক্তি বুলি মই নিজক নাভাবোঁ। আপুনি এই ভূমিত জন্মগ্ৰহণ কৰি অসমীয়া সত্তাৰ যি মেধা, যিটো প্ৰতিভা, যিটো কষ্ট কৰিবৰ পৰা যিটো ক্ষমতা, তাক প্ৰতিনিধিত্ব কৰি সেই গাঁৱৰ পৰা আহি চিটি বাছৰ পিছফালে চফা চিকুণ কৰি আপোনাৰ বিভিন্ন ৰেলৱে ষ্টেচনত শুই থকাৰ পৰা আপোনাৰ সেই দিনবোৰৰ বিষয়ে অসমৰ সৰ্বসাধাৰণ ৰাইজ বৰকৈ জ্ঞাত নহ'লেও আমি বহুতো লোক এই বিষয়ে আমি গম পাইছোঁ। যিটো এটা সংগ্ৰামৰ মাজেদি আহি আপুনি এই বিশেষ ক্ষণত আজি উপনীত হ'লহি, এই পৰিক্ৰমাটোত এটা অপূৰ্ব আনন্দ নিশ্চয় আপোনাৰ আছে, আৰু এই পৰিক্ৰমাটো দেখি অসমীয়া সত্তা অনুপ্ৰাণিত হয়। গতিকে এই পৰিক্ৰমাটোৰ বিষয়ে আপুনি চমুকে আমাক কওকচোন, আপোনাক কেনে লাগিছে এই যুদ্ধখন কৰি, জীৱন সংগ্ৰামত আপুনি উপনীত হৈ সৰুকালৰ পৰা এতিয়ালৈকে, বৰ দীঘলীয়া নোহোৱাকৈ চমুকে কওকচোন। ডাঙৰ কথাটো হ'ল মোৰ পিছফালে অভাৱ আছিল, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল মোৰ জীৱনৰ ভোক আছিল। আমি মোটামুটি 2-3 প্ৰায় 3 দিন ভোকত যেতিয়া থাকোঁ তেতিয়া আৰু লৰচৰ কৰিব নোৱাৰা হওঁ। যা হওক, এই পৰিক্ৰমাবিলাক অকল মোৰ নহয়, পৃথিৱীৰ বহু জীৱন আছে এনেকুৱা যিয়ে এই পৰিক্ৰমা মোতকৈ আকৌ হয়তো বহুত বেছি কৰিছে। তেওঁলোকে সেই যাত্ৰাটো অতিক্ৰম কৰিব লগা হৈছে জীৱনত। গতিকে উজাগৰি নিশা আৰু সেই অভাৱবিলাকক মই দেখিছোঁ। মই 8 বছৰৰ পৰা মই চাহ দোকানত কাম কৰিছোঁ, বাচন ধুইছিলোঁ, এইবিলাক তো পঢ়ি আছিলোঁ, সেইটো এটা বেলেগ। এইবিলাক হৈছে গুৱাহাটীলৈ আহিলোঁ, ৰেলৱে ষ্টেচনত নহয়, ৰেলৱে ষ্টেচনৰ বাহিৰত হৈছোঁ, পইচা নাছিল। তেতিয়া ভোকত ৰিক্সাও চলাইছোঁ, সেইটো বেলেগ কথা। আৰু মই ক্লাছ 8 পাছ কৰি এমাহে 1.5 মাহ মই ক্লাছ কৰিছোঁ, ক্লাছ 9ৰ। তাৰপিছত মই
মোৰ অভাৱৰ কাৰণে মই আহিছোঁ। অভাৱৰ কাৰক এটাই আছিল যে মোৰ পিতা 5 মাহ ধৰি বিচনাত পৰি আছিল। আমি খাবলৈ নাছিলে, পিতা প্ৰায় অসুস্থ হৈ আছিলে আৰু ঔষধ নাছিল, ডক্টৰ নাছিল, এই কথাবিলাক আছিল। মই যদি নাহোঁ তেতিয়াহ'লে গোটেই ঘৰখন চাগে আমি হ'লোহেঁতেন। গতিকে মই এটা আশাবাদ আছিল জীৱনত। বহুত সৰুৰ পৰা কষ্ট কৰিছোঁ আৰু কষ্টটো জীৱনৰ কাৰণে এইটো এটা মানে বেলেগ ধৰণে মই নাভাবোঁ। কষ্টটো জীৱনৰ এটা পাৰ্ট আছিল আৰু মই অন্তৰ্মুখী আছিলোঁ। মই সাধাৰণতে কথা নকৈছিলোঁ, কথা কোৱা অভ্যাসটো নাছিল। কেৱল যি নহওক এই কথাবিলাক আছিলে আৰু এই জাৰ্ণিটো তেতিয়াতো সময়বিলাক পাৰ হোৱা নাছিল, মানে পাৰেই নহৈছিল। অন্ধকাৰত কেৱল খোজ দিছিলোঁ আৰু অন্ধকাৰৰ মাজত কেৱল খোজেই আছিল, পথ নাছিল সন্মুখত। আৰু কিন্তু এটা আশাবাদ আছিল, মই এজন ভাল মানুহ হ'ব বিচাৰিছিলোঁ। বহুত মানুহ দেখিছোঁ জীৱনত, বহু মানুহৰ অৱহেলা পাইছোঁ, বহুত মানুহে এই কষ্টবিলাক আছিলে, মানসিক আছিল, শাৰীৰিক নহয়। শাৰীৰিক মই কষ্ট কৰিব পাৰোঁ, কিন্তু মানসিক কষ্ট বহুত আছিল। সেই কথাবিলাক জীৱনৰ কাৰণে মোৰ কাৰণে এটা মানে চেলেঞ্জ এটা হ'ল যে মই প্ৰথম কথা হ'ল মই ভাল মানুহ হ'ম। মই লগ পোৱা মানুহখিনিৰ নিচিনা মই মানুহ হ'ব বিচৰা নাছিলোঁ, এইটো হ'ল প্ৰাথমিক কথা। আৰু দ্বিতীয়তে আটাইতকৈ ডাঙৰ কথা এটা আছিল যে এজন মই ভাল শিল্পী হ'ব বিচাৰিছিলোঁ। এই যে শিল্পী হ'ব বিচাৰিছিলে, আপোনাক এতিয়া আমি পল গগাৰ লগত তুলনা কৰাৰ ধৰণৰ কথা কৈছোঁ, যিটো একো বেয়া কথা হোৱা নাই। তেখেত 1848 চনৰ জন্ম, 1903 চনত তেওঁ ঢুকাইছে ফ্ৰান্সৰ। পিছত তাহিতি দ্বীপত গৈ পেলাই তেওঁ অকলে শিল্পকৰ্মত ব্ৰতী হৈছে। আপুনিও তেওঁৰ এটা বিশেষ ধৰণেৰে তেওঁ ডাঙৰ দীঘল হৈছে, হয়তো তেওঁৰ বিশেষ ধৰণৰ অভিজ্ঞতা হৈছে। সেই অভিজ্ঞতাসমূহে তেওঁৰ অন্তৰ্দৃষ্টিক প্ৰভাৱান্বিত কৰিছে আৰু তেওঁৰ প্ৰতিভাৰ যোগেদি তেওঁ সেই অভিজ্ঞতাবোৰৰ ৰিফ্লেকশ্যন ঘটাইছে, যিটো আপুনিও কৰিব হয়তো চেষ্টা কৰিছে। কেতিয়া আপুনি আৱিষ্কাৰ কৰিলে যে আপুনি এজন শিল্পী, আপোনাৰ এটা চিত্ৰশিল্পৰ প্ৰতি এটা ধাবিত হোৱাৰ মন আছে বা পিছলৈ ভাস্কৰ এজন হোৱাৰ এটা মন আছে? আপুনি কোনোবা পল গগাৰ যেনেকৈ গুৰু পিছাৰিও আছিলে, তেওঁ হাত ধৰি আগবঢ়াই দিবলৈ, আপোনাৰ তেনেকুৱা কোনো গুৰু আছিলেনে? আপুনি নিজে আৱিষ্কাৰ কৰিলে যে আপুনি এজন চিত্ৰশিল্পী হ'বলৈ মন কৰিছে বা পিছলৈ এজন ভাস্কৰ হ'বলৈ মন কৰিছে? আচলতে মই অভাৱৰ কাৰণে, কাগজ নাছিলে কাৰণে মই ক্লাছত ছবি অঁকা আৰু হাতৰ আখৰ বহি বনাব নোৱাৰিলোঁ। কিন্তু মই সেইটো কাৰণে মাৰ খালোঁ আৰু মই মানে এনেকৈ পিটিছিলে ছাৰে। মই চাহ দোকানত থকাটো মোক দেখিছিলে, তাৰ সন্মুখতে ছাৰসকলে আহি চাহ খাইছিল। মোক কৈছিলে যে চাহ দোকানত থাকিব এৰি পেলাই স্কুলখনৰ দুৰ্নাম কৰিব কিয় আহ? মোৰ বহি নাছিল। মই কোনো কাৰণতে ছাৰক নক'লোঁ যে মোৰ অভাৱ আছিল। যেতিয়া মই মানে এইবিলাক লৈ পেলাই হ'ল, মায়ে আৰু মোৰ পিতাই, মোৰ আইতাই মানে মোক ক'লে যে, মোৰ পিতাই মানে ক'লে যে তই কিতাপখনত যিটো আছে তাকে চাই চাই লিখিবি। মই সেই অকল কিতাপখনক চাই চাই ছবি অঁকা আৰু লিখাটো মই আৰম্ভ কৰিলোঁ। প্ৰথমতে কাগজৰ ওপৰত, কিতাপৰ ছবিখিনিৰ ওপৰত মই ঘঁহি ঘঁহি ছবি আঁকিছিলোঁ। কেইদিনৰ পিছতে গোটেই কিতাপখন সুলকি গ'ল। মই এটা কাঠপেঞ্চিলে জোৰে জোৰে কৰি কাগজৰ ওপৰত এনেকৈ হেঁচি দি পেলাই আঁচ বহাই তাৰপিছত আকৌ চিয়াঁহীৰে আঁকো। তাৰপিছত দেখিলোঁ কিতাপখন হৈ গ'ল। এতিয়া ডাঙৰ কথা, এই বছৰ আধা গুচি গৈছে, মই খুজিলেতো গোটেই কিতাপ নাপাম। পিতাই মোক এখন সাহিত্য সোপান কিনি আনি দিলে ৰবিবাৰত। আমাৰ বজাৰত এদিনেই আহে আৰু বজাৰত আমি চব বস্তু পাওঁ। কিতাপখন আনি দিলে মই দেখিলোঁ যে মই ইয়াতে ঘঁহিলে আকৌ কিতাপখন যাব, মই নাপাম। এই ছবি আঁকিব আৰম্ভ কৰিলোঁ। একো নহয়, ডেইলি কান্দিছোঁ, বহুবাৰ কান্দিছোঁ। আকাশলৈ চাওঁ, পিছফালে আমাৰ বাৰীৰ পিছফালে আম এডাল আছিলে, আমৰ তলত বহি মই আজি কান্দি থাকোঁ। আৰু মই কিন্তু এৰা নাছিলোঁ যে মই সন্মুখত পথ নাছিল। মই যদি ছবি আঁকি স্কুললৈ নাযাওঁ আৰু ছবি আঁকিব নোৱাৰোঁ, তেতিয়াহ'লে মই স্কুললৈ যাব নোৱাৰিম। মোক পিতাই কৈছিল যে তই যদি মানে গৰম বন্ধৰ পিছত তই যাবি, গৰম বন্ধৰ আগৰ কথা এইটো, যে গৰম বন্ধৰ পিছত তই যাবি, কিন্তু তাৰ আগতে তই এই চাই চাই যে লিখিবি আৰু আঁকিবি, এইটো ছাৰে যেতিয়া দেখিব যে মই ল'ৰাটোক মাৰিছিলোঁ, ইমান ধুনীয়া ছবি আৰু হাতৰ আখৰ তাৰ, ছাৰে বহুত লাজ পাব। মই দেখিলোঁ যে মোৰ সেইটোৱেই পথ, মোক সেই কথাটোৱেই আচলতে সলনি কৰি দিলে। আৰু
মানে আঁকিব পৰা নাই, তথাপি মই এৰি নিদিলোঁ আৰু মই কণ্টিনিউ মানে কান্দিছোঁ আৰু আঁকিছোঁ। ছবি চালে আঁকিব পাৰিম সেইটো সক্ষম মই 8.5 বছৰ বয়স তেতিয়া সম্ভৱ নহয়। মই কিন্তু এটা হেৰি হ'ল যে মই এই আঁকটো কিমানখিনি টাৰ্ণত আছে, তাৰ পৰা কিমানখিনি স্পেচ মুখৰ অৱয়ৱটোৰ মাজত আছে, ওপৰৰ পৰা তললৈ কিমান, তলৰ পৰা কিমানখিনি, চব বস্তু এটা মেজাৰমেণ্ট। সেই বস্তুবিলাক মই চাই যেতিয়া কৰিলোঁ এটা ইমেজ আহিল। মেজাৰমেণ্ট গোটেই এটা ছায়েন্স আচলতে। মই ছায়েন্স বুলি তেতিয়া বুজি নাপালোঁ, কিন্তু এটা আৰ্হি মই গম পালোঁ যে আচলতে কেনেকৈ ছবিখনক আমি ধৰিব লাগিব, তাৰ কেনেকৈ আমি আচলতে আয়তনটোক আমি কেনেকৈ মেজাৰ কৰিব লাগে, এটা মেজাৰমেণ্ট, তো জোখ এটা থাকে, অকল সেইটো কথা। আৰু সি মোক এটা ইমেজ আনি দিলে আৰু মই মানে ভাত তাত খোৱা বন্ধ। মায়ে সুধিলে কি হ'ল তোমাৰ, একো নোখোৱা হ'লে ক্ষীণাই গৈছ। মই মানে ৰাতি পোহৰ নহয় কিয়, দিনবিলাক দীঘল, ৰাতিবিলাক দীঘল হৈ গ'ল মোৰ কাৰণে, কাৰণ মই দিনে ৰাতি ছবি আঁকোঁ। আৰু এই কাৰণে এইবিলাক কথাই মোক সেইটো সময়ত মই 3য় শ্ৰেণীৰ পৰা মোৰ এনেকুৱা হৈছে মই 2য় মানত আমাৰ স্কুলত মোক প্ৰাইজ দিলে। গোটেই আমাৰ MV স্কুল আছিলে, কামৰূপ জিলাৰ 4 নম্বৰ স্কুল গভৰ্ণমেণ্টৰ আছিলে, 1891 চনত প্ৰতিষ্ঠিত। এটা মানে এটা সম্ভ্ৰান্ত এটা হেৰি এটা আছিল। যি নহওক মোক প্ৰথম মানে 2য় মানত মোক হেৰি দিলে, MV স্কুলৰ আমাৰ প্ৰাইজ দিলে যে গোটেই স্কুলখনৰ হাতৰ আখৰ আৰু ছবিৰ কাৰণে। আৰু এনেকৈ গোটেই ষ্টাৰ্ট হ'ল। বিমল অৱস্থাত চলি আহিলে। মই ছবি আঁকি দিলোঁ ক্লাছ 5ত নে 6ত আছিলে। তেওঁ ষ্টেজলৈ মাতিলে, বহুত ডাঙৰকৈ আঁকি দিলোঁ। আৰু ছবিখন যেনেকুৱা আছিল তেনেকৈ, তেতিয়া মই চচ পেইণ্টিং কৰোঁ। বিমল অৱস্থাত চলি মোক কৈছোঁ আৰু আজি মোক ষ্টেজত মাতি বাওঁ হাতেৰে ধৰি ক'লে যে মই অভিভূত হৈছোঁ যে এনেকুৱা, মই থুলমূলকৈ গোটেই কথাটো এনেকুৱা আছিল যে এনেকুৱা এটা অঞ্চল, পিছপৰা অঞ্চলত এজন ল'ৰাই এনেকৈ হুবহু এনেকৈ আঁকিছে। এওঁলোকক সেই দিশত মানে চৰকাৰীভাৱে আমি তেওঁলোকক হেৰি কৰিলে এওঁলোকে ৰাজ্যখনৰ আৰু সমাজখনক বহুত ওপৰলৈ তুলিব। মই গুচি আহিলোঁ। হেডমাষ্টৰক কৈছিলে আমাৰ বিমল চলিহাই, তেতিয়া মানে গোটেই ছাৰসকলে এই খোৱাৰ সময়ত হেৰি কৰিছিল। আকৌ মোক মাতি লৈ গ'ল। হেড ছাৰক ক'লে হাইস্কুলৰ, মই তেতিয়া MV স্কুলৰ ওচৰত, গতিকে যে যেতিয়া মেট্ৰিক দিব আপুনি এখন চিঠি এখন লিখিব, কাৰণ ল'ৰাটো চেহেৰা বেলেগ হৈ যাব। আমি চৰকাৰে এইটো ব্যৱস্থা কৰিম যে আমাক চৰকাৰীভাৱে তেওঁক প্ৰশিক্ষণ দিয়াৰ কথা, এইবিলাক কথা আছিল। সেই বস্তুবিলাক নহ'ল, কিন্তু এটা চেলেঞ্জ থাকি গ'ল যে মই ভাল এজন শিল্পী হোৱাৰ এটা সপোন থাকি গ'ল। আৰু বহু কথা আছিল। আপুনি কি ভাবে, এজন শিল্পী জন্ম লয় নে এজন ব্যক্তিৰ মাজত শিল্পসত্তা লুকাই থাকে, তাক কৰ্ষণ কৰিলে এজন অন্যান্য সাধাৰণ ব্যক্তিও এজন শিল্পী হৈ যাব পাৰে? আপোনাৰ মতামত কি? মই ভাবোঁ যিকোনো কাম পৃথিৱীৰ আপুনি একনিষ্ঠভাৱে কামটোৰ সৈতে আপোনাৰ জীৱনটোক মানে হেৰি কৰিব, সমৰ্পিত হ'ব লাগিব। আপোনাৰ নিষ্ঠাই নহওক আৰু সমৰ্পণ লাগিব। আপুনি কামটোক 24 ঘণ্টা দেখি থাকিব লাগিব। যিমানখিনি সময় আপুনি সাৰে থাকে, তাৰ অনুভৱটোক আপুনি বুটলি থাকিব লাগিব, চুই থাকিব লাগিব। হাতেৰে নহ'লেও মনেৰে চুৱক। মই নাজানো, মানে এই কথাটো মই আচলতে এই নিচাৰ নিচিনা আছিল। মই মানে যিকোনো এটা কাম দেখিলে, ছবি এখন দেখিলে মই পাগল হওঁ আচলতে, ভিতৰটোত মোৰ হেৰি হৈ থাকে। আৰু এই কথাবিলাকে আচলতে মোক জীৱনত মোৰ গুৰুৱে সেইবিলাক। আপুনি বিশেষ পঢ়া শুনা কৰা নাই, কিন্তু আপোনাৰ আয়তনৰ বিষয়ে যিটো এটা জ্ঞান, আপোনাৰ এনাটমিকেল ছায়েন্সৰ ওপৰত যিটো দখল, সেইটো আপোনাৰ ছবিয়ে কয় যে এইটো এটা অপূৰ্ব এটা আপোনাৰ দখল আছে। আৰু এইটো বিজ্ঞানসন্মত এটা মনোবৃত্তি আপুনি সৰুতে আয়ত্ত কৰা বুলি আপুনি নিজেও কৈছে। আপুনি গ্ৰেজ এনাটমি কিতাপখন পঢ়িছে নেকি, বা এই বিষয়ে আপোনাৰ এক্সপ'জাৰ আছে নেকি? কাৰণ আপুনি ইমান পাৰফেক্ট হ'বৰ কাৰণে এইটো কেৱল সংবেদনশীলতাৰ জৰিয়তে পচিবল নে ইয়াত বিজ্ঞান জড়িত থাকিব লাগিব? মই আচলতে গোটেই কথাৰ পৰা মই বহুত আঁতৰত। মোৰ জীৱনত পঢ়া শুনাটো নহ'ল, আৰু কিতাপ পঢ়াৰ কাৰণে সময় মই উলিয়াব নোৱাৰিলোঁ। মই পঢ়ি ভাল পাইছিলোঁ, পঢ়া নহ'ল। আৰু মই বাছ, ট্ৰাক এইবিলাক ৰং কৰি অহা, ছাইনবোৰ্ড লিখা, তাৰপিছত লাহে লাহে গোটেই কথাবিলাক সলনি হ'ল। গতিকে মোৰ গুৰু আছিলে, মই তেতিয়া লাখটকীয়াত মোৰ ষ্টুডিঅ', মোৰ গুৰু আছিলে ভৰালী ব্ৰাদাৰ্ছ,
এই ৰেকৰ্ডৰ কাভাৰবিলাক এইটো 68ত মই যেতিয়া গুৱাহাটীত আহি পেলাই যেতিয়া মই ছবি চাওঁ পাণবজাৰৰ কিতাপৰ দোকানবিলাক কাভাৰ পেজবিলাক চাওঁ আৰু মই অবাক হওঁ আৰু আটাইতকৈ মোক বেছি প্ৰভাৱ পেলাইছিল ভৰালী ব্ৰাদাৰ্ছৰ এই কাভাৰ পেজবিলাক কাৰণ তেতিয়া কালাৰ ফটোগ্ৰাফ নাছিল ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফ লৈ পেলাই কাম কৰিব লাগিছিল মই হৃদয়ৰ প্ৰয়োজনৰ পৰা মই ফিল্মৰ বেনাৰ আঁকিছিলোঁ তেতিয়া হেৰি হৈছে কি বুলি কয় তেতিয়া ব্লেক এণ্ড হোৱাইটৰ ছবি কালাৰ নাই তে আমি কালাৰ কৰিব লাগিছিল আৰু এই কাভাৰৰ পেজবিলাকত হয় কি তেতিয়া ব্লক প্ৰিণ্ট হৈছিলে আৰু ব্লক প্ৰিণ্টবিলাকৰ কাৰণে তেওঁলোকে কি ড্ৰয়িং এখন লাগিছিল প্ৰতিটো কালাৰৰ ছেপাৰেশ্যন কৰিব লাগিছিল আমি চিনেমা হলৰ শ্লাইড আঁকিব লগা হৈছিল আমি দুজনে মানে গুৱাহাটীত শ্লাইড আঁকিছিলোঁ আৰু বেলেগে তেনেকুৱা শ্লাইড আঁকা মানুহ নাছিলে আমি এই 2.5-3 ইঞ্চিৰ ভিতৰত আপুনি ফিগাৰ আঁকিব লাগিব আখৰ লিখিব লাগিব গতিকে ফিগাৰেটিভ কথাবিলাক আমি এই ট্ৰেন্সপাৰেণ্ট কালাৰৰ পেষ্ট কৰি দিওঁ আৰু ভেটো কালাৰেদি মানে লিখোঁ আৰু কাটি উলিয়াওঁ এই বস্তুবিলাক আছিলে যি নহওক তে ভৰালী ব্ৰাদাৰ্ছত এই কাভাৰ যিবিলাক আছিলে হেৰিৰ কাভাৰ ডিজাইনবিলাক মানে তাত যিটো কম্পজিশ্যন আছিল সেই স্পেচ এটাক কেনেকৈ আচলতে মানে বিষয় যি ভাৱনাৰ যিটো মানে উপাদানবিলাকক তাতে সেই গীতটোৰ যিটো ভাৱ অনুভৱক লৈ পেলাই এটা কাভাৰ পেজ হয় কেনেকৈ তেওঁলোকে বিশ্লেষণ কৰিছিল কেনেকৈ তেওঁলোকে সজাইছিল কেনেকৈ সেই হেৰিবিলাকৰ এটা ছন্দায়িত এটা পৰ্যায়লৈ লৈ গৈছিল আৰু আখৰবিলাক তাৰে লগত কেনেকৈ তেওঁলোকে মাৰ্চ কৰাইছিলে তাৰ মুভমেণ্ট গোটেই ডিজাইনবিলাকৰ স্পেচ ডিভিজনবিলাক কেনেকৈ হৈছিল কালাৰ ডিষ্ট্ৰিবিউশ্যন কেনেকৈ হৈছিল এইবিলাক মই মুখস্থ কৰাৰ নিচিনা মই এনেকৈ আইনাত নাকটো এনেকৈ চেপেটা হৈ থাকে মই কিমান সময় চাওঁ মই নাজানো মই চাইনবোৰ্ড লিখি আছোঁ মোৰ হঠাৎ মোৰ মানে এটা মানে হেৰি আহি যায় মই ৰ'ব নোৱাৰোঁ চব বাদ দি মই দৌৰোঁ পাণবজাৰ আৰু দৌৰি গৈ মই এনেকৈ চেপেটা কৰি মুখস্থ কৰোঁ আৰু সি মোক আচলতে কম্পজিশ্যন শিকালে কালাৰ যিটো মানে আমি ইউজ কৰোঁ কালাৰটোৰ মানে আমি কি কালাৰ ডমিনেশ্যন হ'ব লাগে ডমিনেণ্ট কালাৰটোৰ লগত আনুষংগিক কালাৰখিনি কি হ'ব মোৰ গুৰু আছিল সেইবিলাক আৰু মই তেতিয়া আমি চাইনবৰ্ডৰ যিখিনি আমাৰ গুৱাহাটীত 37টা ষ্টুডিঅ' আছিল তো মোৰ নিচিনা আখৰ কোনো নাই আৰু মই যিটো আঁকিব পাৰোঁ কোনো আঁকিব নোৱাৰে আৰু মই যিটো কম্পজিশ্যন কৰোঁ সেইটো কোনো কৰিব নোৱাৰে আৰু মই আচলতে একো নাই মই সেই কাভাৰ পেজবিলাক আছিলে এই ৰেকৰ্ডৰ কাভাৰবিলাক আছিল সেইবিলাকে মোৰ গুৰু আৰু মই সেইটো কাৰণে তেওঁলোকতকৈ মই অকণমান বেলেগ হৈ যাওঁ সেইখিনি আপুনি কমাৰ্চিয়েলি কৰি আছিলে কমাৰ্চিয়েলি কৰিছিলোঁ কমাৰ্চিয়েলি আচলতে মই জীৱনটো কমাৰ্চিয়েল বুলি মই নাভাবোঁ মই সদায় ৰাতি মই ছবি আঁকোঁ চিনেমাৰ বেনাৰবিলাক চাইছোঁ আহি মই গোটেইটো ৰাতি মই ছবি আঁকিছোঁ মই সৰু এটা ৰুমত ৰঙে চাইনবৰ্ডে চব থাকে তাতে মই পাকাত কেতিয়াবা পাৰিলোঁ নহ'লে পাকাৰ ওপৰতে গৰমৰ দিনত পাকাৰ ওপৰতে শুই থাকোঁ কাপোৰ চাপোৰৰ দৰকাৰ নাই ছবি আঁকি থাকোঁ কেতিয়াবা এটা সময়ত ব্ৰাছ এটা আছে গোটেই মই পৰিয়ে যাওঁ ব্ৰাছো পৰি থাকে ময়ো পৰি থাকোঁ মহে খাই এনেকুৱা টেকেলা হৈ যায় সি ৰ'ব নোৱাৰে মানে এই শুংটোৰে ৰাখিব নোৱাৰে সি পৰি যায় তলত কেতিয়াবা সেই বাগৰ সলাওঁতে সিহঁত চেপেটা হৈ যায় দেখা যায় ৰাতিপুৱা গোটেই এই বস্তুটো আছিল আপুনি জীৱনটো ডাঙৰ কথা নহয় মানে কামক আপুনি যদি শ্ৰদ্ধা কৰিব শিকে কামক যদি আপুনি জীৱনৰ লক্ষ্য হিচাপে লয় আৰু মই ভাবোঁ যে মানুহৰ লক্ষ্য যেতিয়া স্থিৰ হয় তেতিয়া মানুহজন সলনি হয় মই জীৱনৰ আটাইতকৈ বেছি ডাঙৰ উপলব্ধি যে লক্ষ্য যেতিয়া মই স্থিৰ কৰিছোঁ তেতিয়া মই জীৱনটোক মই নিজক সলনি হোৱা দেখিছোঁ মই আগৰ বীৰেনজন হৈ থকা নাই মই এজন বেলেগ বীৰেন হৈ গ'লোঁ আপুনি ভাস্কৰ বীৰেন কেতিয়া হ'ল কেনেকৈ হ'ল চিত্ৰশিল্পী বীৰেন মানে চিনেমাৰ ভৰালী ব্ৰাদাৰ্ছৰ কভাৰ অঁকা বীৰেন চিত্ৰশিল্পী বীৰেন তাৰপিছত আপুনি বেলেগ চিনেমাৰ চিত্ৰ অঁকা বীৰেন আৰু ভাস্কৰ বীৰেন মই আচলতে ডাঙৰ কথা মই আটাইতকৈ ডাঙৰ কথা মোৰ মানে কিছুমান কথা জীৱনত এনেকৈ ৰৈ থাকে আপোনাৰ পথটো এনেকুৱা ধৰণৰ হয় আপোনাৰ একা বেকা থাকিল
অখৰা মখৰা থাকিল, ক'ৰবাত পথ নাথাকিল, কিন্তু আপুনিতো এটা জাৰ্ণিৰ এইটো, আপুনিতো যাব লাগিব। আমাৰ জীৱনটো এটা জাৰ্ণিৰ, দৰ্জাখন খুলি পেলাই আমি ওলাইছোঁ, এই জাৰ্ণিটো চলি আছে। তে আমি এই জাৰ্ণিটো গৈ দেখিলোঁ যে আপোনাৰ এটা ঘটনা এটা সংঘটিত হ'ব, সি ৰৈ আছে ক'ৰবাত আপোনাৰ কাৰণে, আৰু সি এটা কাৰক হয় জীৱনৰ, আপোনাক জীৱনত সলনি কৰা এটা কাৰক তাতে ৰৈ থাকে। এইখিনি কথা মই নাজানো, কিন্তু হৈ যায়। গুৱাহাটীৰ আৰ্টিষ্ট গিল্ড বেনুদাহঁতে তেতিয়া মোৰ ষ্টুডিঅ'লৈ আহে। মই অসম গভৰ্ণমেণ্টৰ পেভিলিয়নৰ আৰ্টৱৰ্কবিলাক কৰোঁ, আৰু তেতিয়া অসমৰ কোনো আৰ্টিষ্টে ওলোৱা নাছিল। কলিকতা আৰ্টিষ্ট আহি পেলাই কৰিছিলে বহুত কিবা কিবা। তেতিয়া যুগল দাস আছিলে আৰ্ট এডভাইজাৰ গভৰ্ণমেণ্ট অফ আছামৰ। তেতিয়া বেনুদাক ক'লে যে এই চোৱাহে বেনু, আমাৰ ইয়াৰে কোনো ল'ৰা নোলাব নাই। আমাৰ বাৰিন্দা বুলি পেলাই, বাৰিন্দ্ৰ হয় পাণবজাৰৰ, তেখেতৰ এটা আজিৰ সৰুদেৱী হোটেলখন কাঠৰ 2 তালা আছিলে, ওপৰতলাত তেওঁৰ 9জনমান আৰ্টিষ্ট আছিলে। তেওঁৰ লগত বেনুদাহঁতৰ ভাল সম্পৰ্ক আছিল। বাৰিন্দাহঁতৰ কিবা বিশেষ কামৰ যদি হেৰি দিব লগা হয়, তেতিয়া ছবি তবি আঁকিব লগা হ'লে মোৰ তাতে লৈ আহে, আৰু প্ৰায়বিলাকৰে এইবিলাক চাইনবোৰ্ড এই বিৰিয়ানৰ তালৈ লৈ যা, মই পইচা নলওঁ। আপুনি ভাস্কৰ্যৰ ফালে কেনেকৈ? মই এইবিলাকে টাৰ্ণিং আছিল। মোক গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ মেম্বাৰ কৰিলে বেনুদাই। বেনুদাই ক'লে যে বীৰেণ, তুমি আমাৰ লগত থাকিব লাগিব। তেতিয়া প্ৰথম গুৱাহাটী আৰ্টিষ্ট গিল্ড প্ৰতিষ্ঠা হ'ল, মই তাৰে মেম্বাৰ হ'লোঁ। আৰু বেনুদাক মই ক'লোঁ যে মইতো ছবি আঁকিবতো নাজানো। তেতিয়া ক'লে যে ছবি তুমি থাকিলেই হৈ যাব, তুমি আঁকিলেই হৈ যাব ছবি। আৰু তেতিয়া মই এই যে ছবি আঁকিছিলোঁ, পৰ্ট্ৰেইট আঁকিছিলোঁ, তেতিয়া বেনুদাহঁতে চাই ৰৈ থাকে। আৰু এই আমাৰ গিল্ডৰ 2-এজনমান আছিলে, ৰাজেন হাজৰিকাই প্ৰায়ে আহি পেলাই কাম চাই থাকে মোৰ, ব্ৰাছ কেনেকৈ চলাম। আচ্ছা, যি নহওক, মোৰ বন্ধু আছে, মোৰ ৰমেশ ডেকা মোৰ বন্ধু, যিয়ে মানে আচলতে এই গোটেই সময়টোত মোক মানে বহুত সাহস দিছে। আপুনি গুৱাহাটী এৰি কাৰ্বি আংলঙলৈ কিয় গ'ল? আমি মানে কেলৈ কৈছোঁ, এইটো অদ্ভুত সাদৃশ্যতা দেখিছোঁ পল গগাৰ লগত। তেওঁ কিন্তু যিটো যুক্তি দিছিলে, তেওঁ কৈছিলে যে পেৰিছ বা ফ্ৰান্সৰ বিভিন্ন অঞ্চলত তেওঁ আছিলে, তেওঁ কিন্তু এই কনজিউমাৰিষ্ট বা পুঁজিবাদী ব্যৱস্থাটোৰ, সমাজ ব্যৱস্থাটোৰ প্ৰতি অকণমান মনটো বেয়া হৈ তেওঁ তাহিতি দ্বীপলৈ নিজকে লৈ গৈছিলে, পৰ্যবসিত হৈছিলে। তাত তেওঁ শিল্পৰ কাৰণে নতুন অনুপ্ৰেৰণা পাইছিলে। পিছলৈ তেওঁ চিত্ৰশিল্পৰ বাদেও ভাস্কৰ্যলৈও গৈছিলে। আপুনি কাৰ্বি আংলঙলৈ যোৱাৰ পৃষ্ঠভূমিত তেনেকুৱা কিবা কথা আছে নেকি? আপুনি কাৰ্বি আংলঙত যে গুচি গ'ল, তাত আপুনি নিজকে আকৌ বেলেগ ধৰণে আৱিষ্কাৰ কৰিলে, কওকচোন এইটো কথা, কিয় হ'ল, কেনেকৈ হ'ল? মই আচলতে গিল্ডত তেতিয়া আমি আৰ্টিষ্টবিলাকে ছবি আঁকিব লাগে, আমাৰ ৱৰ্কশ্বপ হয়। তো মই দেখিলোঁ যে তেতিয়া মই কাৰ্বি আংলঙত এখন এক্সিবিশ্যনৰ এগ্ৰিকালচাৰ ইয়থ ফেষ্টিভেলৰ এগ্ৰিকালচাৰৰ পেভিলিয়ন বনাবৰ কাৰণে মোক জোৰ জবৰদস্তি লৈ গ'ল। মই নাযাওঁ, মোৰ বন্ধু আছিলে মুকুল দাস, তেওঁ মোক জোৰ জবৰদস্তি লৈ গ'ল। বোলে কাৰ্বি মানুহে হিলছত দেখা নাই ভাই কাম, এক্সিবিশ্যন কাককৈ দেখা নাই ভাই, আপুনি আঁকি দিলে মানুহে বহুত অবাক হৈ যাব, আৰু তেওঁলোকে এটা নতুন বস্তু পাব, সোৱাদ পাব। মই জোৰ জবৰদস্তি মোৰ ইপিনে কামৰ অৱস্থা নাই, যা হওক মই গ'লোঁ। মই ইয়থ ফেষ্টিভেলত কাৰ্বি মানুহখিনিক দেখি মই অবাক হৈ গ'লোঁ। ইমান সৰল আৰু সহজ জীৱন, যিটো জীৱনশৈলী তেওঁলোকৰ, আৰু এই যে মানসিকতা আৰু তেওঁলোকৰ অৱয়ব আৰু তেওঁলোকৰ সৰলতা আৰু সহজবোধ, ই মোক আচলতে বহুত বিচলিত কৰিলে। মই ভাবিলোঁ ছবি এওঁলোকৰ ওপৰত আঁকিব লাগিব। মোৰ এটা সিদ্ধান্ত হ'ল। আৰু তেতিয়া মোৰ বন্ধু কমল লোচন দাস ৰেডিঅ'ৰ পৰা গৈছিল, তেওঁ মোক দেখিলে, আৰু আমি সিদিনাখন আহি এটা হোটেলতে আমি একেলগে উভতি আহোঁতে একেলগে গুৱাহাটী ডিফুত থাকিলোঁ। তেওঁ ক'লে যে ভাই, এইটো বৰ ভাল হেৰি, তুমি কৰা। আৰু তেতিয়া অশোক শইকীয়া আছিলে DC, তেওঁ বাৰে বাৰে মোক এটা কৈছে যে আপুনি কিন্তু যেতিয়া উভতিব মোক কিন্তু লগ নধৰাকৈ নাযাব। মই আহিলোঁ, আহি তাৰপিছত অশোক শইকীয়াই ক'লে যে বৰ ভাল লাগিলে, এনেকৈ যি ধৰক। মই তেওঁক ক'লোঁ যে মই বোধহয় আকৌ উভতি আহিম, মই কাৰ্বি জনজীৱনৰ ওপৰত অলপ কাম কৰিব বিচাৰিছোঁ। তেওঁ মানে ইমানেই আনন্দ পালে, এই সিংহ আজি আহি যাব নালাগে, আপুনি থাকি যাওক। কিন্তু এইটো কথা ন, মই আহি আকৌ উভতি আহিলোঁ। আহি মই প্ৰথমতে 2 মাহৰ কাৰণে গৈছিলোঁ, আৰু তেতিয়া মোৰ বন্ধু চামচিং হানছেক পালোঁ। চামচিং হানছে গোটেই মোক কাৰ্বি জনজীৱনৰ গভীৰলৈ লৈ গ'ল। ৰাস্তা ঘাট নাই, যে
আৰু তে মই 11 দিন সেই চামচিং হাঞ্চে মোক আমি চাংঘৰে শুইছোঁ একেলগে শুইছোঁ মই সপোন দেখা মানুহ আৰু চামচিং হাঞ্চে মানে বন্ধু চামচিং হাঞ্চে হৈ গ'ল আৰু আমি একেলগে 11 দিন থাকি আহি মই এই যে গাঁৱে গাঁৱে মই ছবি আঁকিছোঁ স্কেচ কৰিছোঁ আৰু মানুহবিলাকে আচলতে তেওঁলোকেতো দেখা নাই নহয় এইবিলাক তেওঁলোকে ভাবিলে এইবিলাক যাদু মন্ত্ৰৰ নিচিনা কথা যা হওক আহি মোক চামচিং হাঞ্চে মানে তৰণি নিদিলে প্ৰতিদিনাই মানে চামচিং হাঞ্চে মোৰ ওচৰলৈ আহিছিল আৰু কি আকৌ ছত্ৰ সিং তেৰণে জয়সিংলৈ এখেতসকলে মোক ক'লে যে আমাৰ ইয়াতে মানে ছবি অঁকা মানুহ নাই গুৱাহাটীত ঢেৰ আছে ইয়াতে থাকি যোৱা আমাৰ কাৰণে কৰা আৰু চামচিং হাঞ্চে আচলতে গোটেই এটা পলিটিক্স আৰম্ভ কৰিলে আৰু মই আচলতে চামচিং হাঞ্চেৰ কাৰণে মানে কাৰ্বি আংলং এৰিব নোৱাৰিলোঁ আৰু আটাইতকৈ ডাঙৰ কথা কাৰ্বি জনগোষ্ঠীটোৰ জীৱনধাৰাই আৰু সেই গোন্ধাই থকা সেই গাঁওবিলাক আৰু তেওঁলোকৰ জীৱনশৈলী আৰু এটা এই যে এটা অনুগত্য এটা পিঢ়িৰ পিছত পিঢ়ি এটা কি বুলি ক'ম আৰু ই এটা সোঁত থাকে এটা জ্ঞানৰ সোঁত মানে এই জ্ঞানৰ সোঁতটো মানে এই জাতিটোক সম্ভ্ৰান্ত কৰি তোলে সেই বস্তুবিলাকৰ গুণটো যেতিয়া আপুনি পাব জাতিটোৰ প্ৰতি এটা শ্ৰদ্ধা এটা আহি যায় তেওঁলোকৰ অনুগত্য তেওঁলোকৰ সাংস্কৃতিক জীৱনটোৰ যিটো বিশ্বাস তাৰ পবিত্ৰতাক ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে যি ধৰণৰ জীৱনশৈলীক হেৰি কৰে মানে অতিক্ৰম কৰে আৰু তেওঁলোকৰ গীতে মাতে গোটেই বস্তুটো এটা মানে গোটেই হেৰিটোৰ এটা গোন্ধাই থকা গাঁওবিলাক এৰি আহিলোঁ আৰু এৰি আহি মই চামচিং হাঞ্চেৰ তাগিদা আৰু মোৰ ভিতৰৰো এটা তাগিদাই যাৰ কাৰণে মই ছবি আঁকিলোঁ আৰু ছবি আঁকাৰ পিছত মই দেখিলোঁ যে আচলতে গাঁওবিলাকক মোৰ বাহিৰত কিবা কিবি হৈছে বেলেগ কথা গাঁৱৰ মানুহখিনিক যাৰ আলম লৈ পেলাই মই কাম কৰিলোঁ তেওঁলোকক একো দিব পৰাকৈ নাই কাৰণ তেওঁলোকে মডাৰ্ণ এই যিটো আমি কনচেপ্টটোত ছবি আঁকিছোঁ সেই ছবিখিনি তেওঁলোকৰ মগজুলৈ নাযায় গতিকে মোৰ এটা মনৰ মাজত এটা দুখবোধ থাকিল মই তেওঁলোকক কিবা এটা দিব লাগিব কাৰণ মই ঋণী হৈ গৈছোঁ কাৰ্বি জনজীৱনটোৱে মোক মানে এজন শিল্পী বনালে আমি কৈছোঁ যে আপুনি আপোনাৰ সংবেদনশীল মনটোৱে কাৰ্বি আংলঙত গৈ নিজকে আপুনি আৱিষ্কাৰ কৰিব পাৰিলে যে আপুনি ইয়াত চিত্ৰশিল্পী যি ধৰণৰ চিত্ৰশিল্পী আছিলে তালৈ গৈ যেনেকৈ পল গগাই নেটিভিষ্টিক অৰিয়েণ্টেশ্যনটা একুৱায়াৰ কৰিলে তাহিতিত গৈ নেটিভছবিলাকৰ জনজীৱনটোৰ পৰ্যবেক্ষণ কৰি তেওঁৰ অন্তৰাত্মাত সেই জনজীৱনে অতিকৈ প্ৰভাৱান্বিত কৰিলে আৰু তেওঁক উৎসাহ যোগালে নতুন সৃষ্টি কৰিবৰ কাৰণে ঠিক তেনেধৰণে আপোনাৰো সেইটো হ'ল কাৰ্বি আংলঙৰ জনজীৱনৰ মাজত কোঁহে চামচিং হাঞ্চে হওক বা অন্যসকলে হওক আপোনাৰ হাতত ধৰি লৈ গ'ল আপুনি বুজি পালে আপোনাৰ অন্তৰত একোটা চিত্ৰ আপুনি আঁকি ধৰিলে সেইখিনিকে আপুনি প্ৰতিভাত কৰিলে চিত্ৰশিল্পৰ যোগেদি আৰু ভাস্কৰ্যৰ যোগেদি কেতিয়া কৰিলে কিয় কৰিলে ভাস্কৰ্য আচলতে মই সেই কথাটো ভাবি এটা মানে এটা স্থায়ী কাম কৰিব লাগে মোৰ মজুত আহি আছিল স্থায়ী কাম কি হ'ব তেতিয়া মই ভাবিলোঁ যে মই এটা স্কাল্পচাৰেল এটা চিৰিজ এটা যদি কৰি দিওঁ তেতিয়াহ'লে জাতিটোৰ কাৰণে স্থায়ী কাম হ'ব তেতিয়া মানে মই ক'লোঁ নহয় এটা পথত সৌভাগ্য এটা কাৰক থাকে বন্ধু জয়ন্ত ৰংপি এদিন ৰাতি 11টামান বজাত আহিছিলে মোৰ পৰিবাৰ আছে তো 11টামান বজাত আহি কলিং বেল টিপিলে বাঁহৰ জখলা হেৰি আছিলে গেটটো আৰু আদৰ গাড়ীখন সোমাই পেলাই কলিং বেল টিপিলে ওলাই আহিলোঁ দেখিলোঁ মানে মই ডক্টৰ বুলি মাতিছিলোঁ জয়ন্ত ৰংপি তেতিয়া MP হয় আৰু চিফ এক্সিকিউটিভ মেম্বাৰ আছিলে কাৰ্বি আংলঙৰ তেওঁ আহি পেলাই ক'লে যে ভাই চবেই আহিছে আপুনি 2 বছৰ পাৰ হ'ল বোলো মোৰতো একো কাম নাই মই গুৱাহাটীত কাম কৰোঁ মেক্সিমাম আৰু তাত ডিফুত খাওঁ তাতে খুব কম কাম হয় যি নহওক আৰু মই তাতে ঠিকাৰ কাম নকৰোঁ তেনেকৈ যি হওক তেওঁ ক'লে যে সিংহ মই কেলেণ্ডাৰ দিব পৰা নাই 2 বছৰ হ'ল মই বন্ধুখিনিক কেলেণ্ডাৰ দিব লাগে আপুনি কৰি দিয়ক কি ভাবে কি কৰে নাজানো মই বোলো ঠিক আছে কিন্তু কেলেণ্ডাৰটো ভাই হ'ব মই এইটো কৰি দিম বাৰু কিন্তু মোক এটা ডাঙৰ কাম মই কৰিব বিচাৰোঁ বোলো কি মই ইয়াত অকণমান স্কাল্পচাৰ কৰিব বিচাৰোঁ কিহৰ ওপৰত বোলো মই হেৰি নেতা নহয় মই ক'লোঁ যে আমি জনজীৱনৰ আধাৰ হ'ব লাগে জাতীয় জীৱনক দিব পৰা এটা সম্পদ হ'ব লাগে
যি সম্পদে মানে জাতিটোক মানে সাহসৰ প্ৰতীক হ'ব পাৰে যি সম্পদক চাই জাতিটোৱে এটা সাহস পায় এই বিনিময়টো লাগিব তে জয়ন্ত ৰম্পী ক'লে ৰং ফাৰ্পি ৰংবে মই তেতিয়া মই ক'লোঁ যে ঠিক আছে মই এটা খচৰা এটা তৈয়াৰ কৰোঁ আৰু মই তেতিয়া মই গাঁও উভতিছোঁ চামচিং হানচাকে আদি কৰি ৰংবং তেৰাং মোৰ বন্ধু এনেকৈ গোটেই বস্তুবিলাকক লৈ পেলাই মই খচৰা তৈয়াৰ কৰি জয়ন্ত ৰম্পীৰ ওচৰলৈ গ'লোঁ আৰু মই এই ৰং ফাৰ্পি ৰংবে এটা প্ৰতিবাদী কণ্ঠ আৰু এগৰাকী মধ্যযুগীয় এটা ৰজাৰ এগেইনষ্টত প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সৈন্যই আহি পেলাই যেতিয়া আমনি কৰিছিলে গাখীৰ পৰা তেওঁ এজনক কাটি মাৰি দিলে আৰু এজনক কাটিছিলে তেওঁ চুচুৰি ৰজাৰ ওচৰলৈ গ'ল আৰু ৰংফাৰীৰ ৰঙে তেতিয়া ভাবিলে যে মইতো উভতিম কিন্তু গোটেই গাঁওখনটো চাৰখাৰ কৰি দিব এই নিৰীহ মানুহবিলাক মৰি যাব গতিকে গোটেই গাঁৱৰ মানুহবিলাকক জগাই তুলিলে হেৰি কৰ আমি ইয়াৰ পৰা যেনেকৈ আছে একো বস্তু যি পাৰিলোঁ আমি উভতিব লাগিব কাৰণ ৰজাৰ সৈন্য আহিব এতিয়া এই গোটেই ওচৰে পাজৰে যিমান গাঁও আছিল তেওঁলোকে সেই পাহাৰ বগাই এনেকৈ গ'ল সৈন্যবিলাকে সেই কাহিনীবোৰ আপুনি মানুহৰ পৰা শুনিছোঁ শুনি পেলাই তাত জীৱন্ত এটা মূৰ্ত ৰূপ দিছে সেইখিনিতে আপুনি স্বাধীনতা অৱলম্বন কৰিছে একদম তেওঁৰ যি ধৰণে কোৱা হৈছে যে কোলাত কেঁচুৱাটো হাতত দাখন মানে এটা প্ৰতিবাদী সত্তাই আগবাঢ়ি গৈছে লগতে ছাপোৰ্ট আছে বেলেগ ধৰণে আৰু তাকে প্লেচ কৰোঁতে আপুনি শিল্পীসুলভ যিটো বুদ্ধিমত্তা বা দক্ষতা সেইখিনি পৰিচয় দিছে ৰাইট কাইণ্ড অফ প্লেচমেণ্টৰ যোগেদি সেইখিনি আপোনাৰ কিন্তু এই যিটো অন্তৰ্দৃষ্টি এই এটা কাহিনী শুনি কথা শুনি উপকথা শুনি এটা কিংবদন্তীৰ বিষয়ে জ্ঞাত হৈ তাত এটা মূৰ্তৰূপ দিওঁতে আপোনাক কিহে অনুপ্ৰাণিত কৰে এই জাষ্ট এ থট প্ৰচেছ অৰ আপুনি তাতে অকণমান ৰহন খানে কল্পনাৰ ৰহন খানে আচলতে হয় কি মানে কাৰ্বিসকলৰ এটা এই যে ষ্ট্ৰাকচাৰেল হেৰিটো ফেচিয়েল তাৰ মই এতিয়া ধৰক বড়ো মই যেতিয়া বনাওঁ এই বড়ো ষ্ট্ৰাকচাৰেল ফেচটো মিছ নকৰোঁ মানে নৰ্থ ইষ্টৰ মোৰ এটা ইমানেই পৰম সৌভাগ্য মই এতিয়া অৰুণাচলৰ বহুতকেইটা জাতি জনগোষ্ঠীৰ কাম কৰিছোঁ আৰু কাম কৰিও আছোঁ আৰু অসমৰো বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত কাম কৰিছোঁ মেঘালয় কৰিছোঁ মিজোৰামত কৰিছোঁ নাগালেণ্ডৰ অকণমান কৰিছোঁ যে এই বস্তুবিলাকত দেখিছোঁ যে তেওঁলোকৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ এটা সুকীয়া ষ্ট্ৰাকচাৰেল এটা হেৰি আছে সেই বস্তুবিলাকক অকণমান গভীৰভাৱে যদি আপুনি অধ্যয়ন নকৰে তেতিয়াহ'লে আপুনি মিছ কৰিব আৰু সেই অধ্যয়নখিনি মইতো কেতিয়াবা হয় এনেকুৱা মই কেতিয়াবা ৰাতি বিচনাত বহি থাকোঁ আৰু শুই দিলেও না টোপনি আহেনে চিন্তা আগবাঢ়ে এনেকুৱা ধৰণৰ প্ৰায়ে হয় কাম এটা যেতিয়া মোৰ মানে থাকে সেই কামটোৰ লগত মোৰ মানে এটা একেলগে কামটো লৈ পেলাই শুই থকা হয় এই বস্তুবিলাক থাকে কিন্তু আপুনি কামবোৰ জোখতকৈ বেছি কৰে নেকি কেতিয়াবা এনেকুৱা কৰা নকৰা নহয় ই এটা আচলতে মানে আপুনি কাম পায় সেইকাৰণে ধুমধাম কাম কৰে আৰু ইন দ্য প্ৰচেছ বীৰেন সিংহৰ অৰিজিনেল ক্ৰিয়েটিভিটি কেতিয়াবা কম্প্ৰমাইজ হৈছে নেকি মানে মই এইটোকে বুজাইছোঁ আপোনাক লাচিটো বনাবলৈ ক'লে আপোনাক গোপীনাথ বৰদলৈ বনাবলৈ ক'লে আপোনাক কাৰ্বি আংলঙৰ পৰা ক'লে অৰুণাচলৰ পৰা ক'লে আপুনি বহুত কাম হাতত লৈছে আৰু সোনকালে দিব লাগে পইচা এডভান্স দিলে আৰু গতিকে আপুনি কোনোবা এটা মূৰ্তিতে বা স্কাল্পচাৰতে আপুনি হয়তো কম্প্ৰমাইজ কৰিছে নেকি কেতিয়াবা মোৰ জীৱনত তেনেকুৱা হোৱা নাই মই যি কামেই কৰিছোঁ এই ভূপেন হাজৰিকাটো অকণমান গণ্ডগোল হ'ল বুলি মানুহে ক'ব দিয়ক ক্ৰিটিচাইজ কৰে মই কৈ আছোঁ মোৰ জীৱনত বেলেগ এনেকুৱা ধৰণৰ একো কথাই আজিলৈ অহা নাই আৰু মই সময়খিনি একদম কম সময় হ'লেও একদম পৰিপূৰ্ণভাৱে সময় দিয়াৰ প্ৰয়াস কৰোঁ টোপনি এইবিলাক কষ্টটো মই কৰিব শিকিছোঁ এইটো উপাৰ্জন মোৰ কিন্তু এটা খুব অভাৱনীয় কথা হ'ল যে ভূপেন দা তেতিয়া মানে অসুস্থ অৱস্থা মানে ছাত্ৰ সন্থাৰ ফালৰ পৰা সুমঞ্জলহঁতে ডেইলি ভূপেন দাৰ খবৰ লয় সেইটো সময়ত আমি জাতীয় জীৱনৰ এটা এনেকুৱা ধৰণৰ এটা আৱেগ এটা আছিল যে আমি চাগে ভূপেন দাক এটা শংকা এটা আছিল যে ভূপেন দাক চাগে আমি হেৰাম সেই বস্তুবিলাক ইমান প্ৰকট হৈ আহিলে ক্ৰমান্বয়ে যেতিয়া ধীৰুভাই আম্বানী হস্পিটেলত পৰা যেতিয়া ভূপেন দাই হেৰি হৈ আছিলে
তো প্ৰতিটো মুহূৰ্তত আমাৰ এই খবৰাখবৰিবিলাক গোটেই মাধ্যমযোগেও গোটেই বস্তুবিলাক আমি পাই আছিলোঁ। তো এদিন সমুজ্জ্বলে মোক ভট্টাচাৰ্যই মোক ফোন কৰিলে, দাদা আমি 11টামান বজাত আপোনাৰ ওচৰলৈ আহিম। বোলো আহিবা, মই ভবা নাই। আহিলে এটা দল লৈ পেলাই মোক ক'লে যে গধূলি সময়ত মানে ভূপেনদা ফেৰীৰ পৰা মানে ভূপেনদা আবেলি সময়ত আহিছে আৰু সন্ধিয়া সময়ত ভূপেনদাৰ লগত আমি ফোনত কথা ক'ব পাৰিছোঁ। সুযোগ পালোঁ আৰু সুধিলোঁ যে আপুনি কেতিয়া আহিব। আমি গোটেই নৰ্থ ইষ্টৰ ষ্টুডেণ্টখিনি আপোনাক মানে একেলগে পাব বিচাৰোঁ আৰু আপোনাক আমি লগ পোৱাৰ এটা হেঁপাহ এটা আছে। গোটেই নৰ্থ ইষ্টত যিমান মানে ষ্টেটৰ যিমান ছাত্ৰ সংগঠন আছে। ভূপেনদাই ক'লে মোৰ ভতিজাৰ বিয়া আছে, কিবা এনেকুৱা এখন কথা, আৰু তেখেতে আহিব ইমানখিনি সময়ত আৰু থাকিম ইমানখিনি সময়। তেতিয়া দেখা গ'ল যে ভূপেনদা যেতিয়া আহিব 19টামান দিন কেৱল যিদিনাখন আহিছে, তেতিয়া তাৰপিছত দিনাখন 18টা দিন থাকে। মোক ক'লে যে দাদা এইখিনি ভূপেন হাজৰিকা বনাব লাগিব। মই ক'লোঁ দেখিলোঁ 2 দিন আগত ভূপেন হাজৰিকা বহাব লাগিব। 2 দিন আগত মানে কাৰণ সেই মূৰ্তিটো থিয় হৈ থাকিব লাগিব, এই তলৰ পেডেষ্টেলটো আছে, চিমেণ্টৰ লগত কৰিব লাগিব, 2 দিন আগত বহাবই লাগিব। এতিয়া 18-16 দিন থাকি গ'ল। তে মই ফটোখিনি কালেক্ট কৰোঁতে এটা দিন লাগি গ'ল, 15টা দিন থাকি গ'ল। তাৰপিছত মই যে ষ্ট্ৰাকচাৰেল এটা ৰদে তদে কৰিম, এনেকৈ কৰিম, তাৰপিছত মাটি চপাই পেলাই কেঁচা মাটি আৰু থাকিব লাগিল, এটা দিন ৰেষ্ট দিব লাগিল। এতিয়া সেইখিনি ৰদখিনি বান্ধোতে মোটামুটি 2টা দিন লাগিল। তাৰপিছত মই মাটি চপালোঁ, কৰিলোঁ, এনেকুৱা ধৰণৰ কথা। আৰু সাজ লওঁতে এটা দিন লাগিল, খোলাওঁতে এটা দিন লাগিল। সেইখিনি চাফ কৰি পেলাই ছেপাৰেটৰ মাৰি তাৰপিছত আকৌ কাষ্টিং কৰা হ'ল। কাষ্টিং কৰি মেলি এনেকৈ 2-3 দিন, তাৰপিছত এদিন ফিনিছ কৰি পেলাই ৰং কৰাওঁতে 2টা দিন। কাম কৰাৰ দিন 4-5 দিনৰ ওপৰত বা 6 দিনো নাথাকিলে। 5 দিনৰ ভিতৰত 10.5 ফুটৰ এটা মূৰ্তি অৱয়ৱটোক আৰু মুখ অৱয়ৱ, মই কৈছোঁ সমুজ্জ্বল এইটোতো অসম্ভৱ কথা, মইতো বাদ দিয়া, ভাৰতবৰ্ষৰ কোনো আৰ্টিষ্টে কৰিব নোৱাৰিব। মই ক'লে দাদা এইটো নহয়, আপুনি কাঠ এডাল কৰি দিয়ক, কাঠৰ টুকুৰা এটা দিয়ক, ভূপেনদাৰ হাতেৰে সেইটো আমি কৰিম, ইনগৰেশ্যন কৰিম, কাৰণ আমি ভূপেনদাক হেৰাম। অসমীয়া জাতিটোৱে মানে জীৱনকালত ভূপেনদাক একো নিদিলে। আমাৰ জাতিটোৰ এটা বিৰাট দুৰ্নাম আছে যে জাতিটোৱে জীৱনকালত জাতিটোৰ কাৰণে যিখিনি মানুহে বিশেষ বিশেষ অৱদান, নতুন চিন্তা, মৌলিক চিন্তা এই প্ৰদান কৰিছিল, জাতিটোক মানে ওপৰলৈ তুলি ধৰিছিল, জাতিটোৰ পথবিলাকক পোহৰ পেলাইছিল, এটা চেতনাবোধ প্ৰদান কৰিছিল, সেই মানুহবিলাকক একো কৰা নহ'ল। সৃষ্টিশীল কৰ্ম বীৰেণ ভট্টাচাৰ্যৰ পৰা আদি কৰি বহুত মানুহক, তেতিয়াতো আৰু বহুত আছিলে যে আজি হওক আমি বহুত বস্তু কৰা নাই। গোটেই দুৰ্নামবিলাক আমি প্ৰথমতে নিজকে আচলতে থুকিব লাগে এনেকুৱা। তাৰপিছত মই বোলো আপোনাৰ লৰালৰি হ'ল কামটো কৰোঁতে। মোক ক'লে আৰু যেনে হ'লেও দাদা যি কাৰণে কৰিব লাগিব। মই বোলো দিয়া আৰু উপায় নাই, আৰু মই যদি এইটো কাৰণে এইটো জীৱন মই কোনোবাই কৰে মই। আপুনি অৰিজিনেল বীৰেণ সিংহৰ থট প্ৰচেছ মতে চিন্তাশীলতাৰ পৰিধিৰ মাজত শিল্পকৰ্ম নিচেই অলপতে কিমান কৰিছে, নে আপুনি কেৱল লোকে দিয়া কামখিনি কৰি আছে বৰ্তমান? মই এটা কথা কওঁ, মানে মইতো এতিয়ালৈ প্ৰায় 400 ক্ৰছেই হ'ব এতিয়ালৈ ষ্টেচু। আৰু মই আটাইতকৈ ডাঙৰ কথা, আপুনি যেনেকৈ চিয়ৰটো আছে আছে কি অপূৰ্ব এটা স্কাল্পচাৰ, প্ৰকৃত স্কাল্পচাৰ এটা, এইটো আচলতে আছিলে তেনেধৰণৰ মই অৰিজিনেল শিল্পকলা যিটো আপোনাৰ ক্ৰিয়েটিভ ইণ্ডিপেণ্ডেঞ্চৰ যিটো পৰিধি তাৰ মাজত সৃষ্টি হৈছে, তেনেকুৱা শিল্পকৰ্ম কিমান হৈছে? বহুত বেছি নাই, কৰিছোঁ কিছু। আগতে এটা সময়তো অকল ছবি আঁকিলোঁ, তাৰপিছত ছবি মোৰ বিকৃতি তেনেকৈ নহ'ল। তাৰপিছত মই স্কাল্পচাৰ কৰিছোঁ। স্কাল্পচাৰ মই ভাবিছোঁ এখন এক্সিবিশ্যন কৰাৰ কাৰণে মোৰ সিমান নাই, কিন্তু মই দেখিছোঁ এইবিলাকো বহুত ক্ৰিয়েটিভ কাম হয়, যে এটা বিষয় ভাৱনাৰ তাৰ চিন্তা। গতিকে এই গোটেই এবছলিউটলি এই যিকেইটা হাঁহি থকা ট্ৰাইবেল শিশু, এইটোতো হয়, কিন্তু মই অপূৰ্ব একোটা স্কাল্পচাৰ। মই অলপতে অকলেণ্ড আৰু মেলবৰ্ণ আৰ্ট গেলেৰীত
মই বহুতো বিশ্বখ্যাত শিল্পকলা চাই আহিছোঁ, স্কাল্পচাৰ চাই আহিছোঁ। তাৰ পুৰণাখিনিও আছে, মাইকেল এঞ্জেলো, পিকাছোকে ধৰি পেলাই পুৰণাখিনিও আছে, আৰু বৰ্তমান পষ্ট মডাৰ্ণ কিউবিজিম অৰিয়েণ্টেড যিমানখিনি স্কাল্পচাৰ হওক, আৰ্ট ৱৰ্ক হওক, সেইখিনি দেখিছোঁ। মই ভাবিছোঁ আপোনাৰ যিখিনি কাম, সেইখিনি কামেও তেনেধৰণৰ বিশ্ববৰেণ্য জেগাত স্থান পোৱাটো যোগ্য। কিন্তু আপোনাৰ যথেষ্ট এনেকৈ ধৰণে কাম আছেনে যিটো কোনোবা বেলেগৰ চিন্তাপ্ৰসূত কাম নহয়, আপোনাৰ চিন্তাপ্ৰসূত একোটা কৰ্ম, বিশেষকৈ স্কাল্পচাৰ? মই আচলতে একদম নিৰবিচ্ছিন্নভাৱে জাতি জনগোষ্ঠীসমূহৰ ইতিহাস, নৰ্থ ইষ্টৰ ইতিহাস আৰু বুৰঞ্জীৰ ওপৰত মেক্সিমাম কাম কৰিছোঁ মোৰ জীৱনত। আৰু জাতি জনগোষ্ঠীসমূহৰ ইতিহাস আৰু বুৰঞ্জী চুবলৈ যাওঁতে ই একদম এটা নতুন ধৰণৰ প্ৰত্যাহ্বান থাকি যায় সন্মুখত, আৰু আপুনি কামটো এনেকুৱা সহজ নহয়। আৰু সেইটো কাৰণে মোক বহুখিনি সময় আচলতে এটা জাতিৰ প্ৰতিষ্ঠাৰ, আত্মপ্ৰতিষ্ঠাৰ কথা এটা থাকি যায় সেই কামটোৰ লগত সামৰি থাকে। আৰু এইটো কৰিছে আপুনি, এই বিষয়ে কোনো সন্দেহ নাই। আপুনি এটা জাতিক পৰিচয় দিছে, একোটা উপজাতিক আপুনি এক পৰিচয় দিছে, বাই এই স্কাল্পটিংটো কৰি পেলাই তেওঁলোকৰ মনৰ ভাৱনাক এটা মূৰ্ত ৰূপ দি পেলাই তেওঁলোকৰ এটা জাতীয় চেতনা গঢ়িবলৈ আপুনি উদ্গনি যোগাইছে, এই বিষয়ে কোনো সন্দেহ নাই। মই কিন্তু কৈছোঁ আপোনাৰ স্থান আপুনি যিটো পাইছে তাতকৈ হয়তো বহুত ওপৰত থাকিব পাৰে। আপুনি চেষ্টা কৰিবনে নিজকে বিশ্ব থিয়েটাৰত লৈ যাবৰ কাৰণে? আপোনাৰ এটা ডাঙৰ আৰ্ট কৰ্ম যদি আমি বিদেশৰ এনেকুৱা বিশ্ববন্দিত এটা মিউজিয়ামত আমি দেখাব পাৰিমনে? এনেকুৱা এটা সপোন অসমীয়া জাতিয়ে দেখিব পাৰিবনে? এই কথাটো অলপ বেলেগ ধৰণৰ হয়। মানে মই সেইটো ধৰণৰ কথা মই জীৱনত ভবা নাই। মই ভাবিছোঁ যে মোৰ সন্মুখৰ যিখিনি পথ, যিখিনিত মই সাধাৰণতে বিচৰণ কৰোঁ, মোৰ সন্মুখত যিখিনি মানুহ দেখিছোঁ, অভাৱ বহুত আছে। আমি আমাৰ জাতীয় জীৱনসমূহৰ পৰিচয়, আত্মপৰিচয়ৰ ভেটিটো গঢ়া নাই। মই এনেকুৱা কি বিষয় ভাৱনাৰ ওপৰত কাম কৰিছোঁ য'ত আজিলৈ লিখা নহ'ল, মুখে মুখে চলি আছে। মই ৰাংচিনা চাৰ্পো, এই সম্বোধন ফংলোচা আৰু লৰ্ড বৈদক কাটি দিছিলে, আৰু আমাৰ এই ৰংফাৰপি আদি কৰি বহুত যে সেইবিলাক অৰুণাচলৰ কাম কৰিছোঁ, লিখা নাই। 65% জনগোষ্ঠী মানে আবতানি বোলে, আপাতানি নহয়, আবতানি বুলি পেলাই এটা নাম, যে তেওঁলোকৰ পূৰ্বপুৰুষৰ মাতৃ তেওঁ, মানে অৰিজিন গোটেই জনগোষ্ঠীবিলাক সেই তেওঁলোকৰ সেই মাতৃৰ আৰু সেই পিতৃৰ যোগেৰে আহিছে। সেই উপলব্ধিবিলাকক মই দেখিছোঁ ইমান ডাচি এটা হেৰি। মই দেখিলোঁ মই এই কামটো কৰিম। তেওঁলোকে আচলতে ভবাই নাছিল যে মই সেই কামটো কৰি দিম। তেওঁলোকে ক'লে যে আমাক এটা মতা আৰু এটা মাইকী লাগে। মই বোলো মতা মাইকী নহয়, মই ইয়াতে 4টামান স্কাল্পচাৰ হ'ব। বোলো নহয়, আমাৰ দুটাৰহে কামৰ পইচা আছে। বোলো মোক দুটা, বাকীটো নাই। বোলো নালাগে, মোক দিব। আপোনালোকে কোনে চাব আহিব এই কামটো? বোলে আমাৰ হেৰিয়ে চাব, ডিপাৰ্টমেণ্টৰ হেৰিয়ে চাব, মিনিষ্টাৰে চাব। বোলে তেওঁ যদি চাই পেলাই যদি বহুত ভাল লাগিছে বুলি কয়, মোক দুটাৰ পইচা দিব লাগিব। আৰু যদি মানে একো নকয় তেতিয়াহ'লে মোক পইচা নালাগে, মই এইটো কৰি দিম। কাৰণ মই ভাবিছিলোঁ পইচাটো ডাঙৰ কথা নহয়, যে এটা কাহিনী এটা ইমান ডাচি যে সেই বস্তুটো মই প্ৰতিষ্ঠা কৰিব লাগে, তেতিয়াহে তেওঁলোকে পাব। গতিকে মই এনেকুৱা ধৰণৰ নহয় যে মই মানে তেওঁলোকে ক'ব মই কৰিম, মই এটা অৰ্ডাৰ লওঁ, সেইটো নহয়। তাত এটা মানে এটা মানসিকভাৱে মই এটা ইনভলভমেণ্ট মই নিজেই এটা হেৰি হয় যে মই কি কৰিব পাৰোঁ। ভাল কথা, বঢ়িয়া কথা কৈছে আপুনি। কিন্তু আপুনি উত্তৰসূৰী সৃষ্টি কৰিছেনে? আপুনি কাৰোবাক শিকাইছে বা হাত ধৰি আগবঢ়াই লৈ গৈছেনে আপোনাৰ পিছৰ প্ৰজন্মৰ মাজত এই বিশেষ কলা, এই বিশেষ এক্সপাৰ্টিজখিনি আগবঢ়াই নিবৰ কাৰণে? এনেই বহুখিনি ষ্টুডেণ্ট আহে, তেওঁলোকে কিবা কিবি বস্তু জানিবলৈ শিকে, মই শিকোৱা হয়। কিন্তু মোৰ লগত কণ্টিনিউ কাম কৰা নাই, কাৰণ মোৰ লগত এছিষ্টেণ্টহে মোক লাগে, যোনে মাটি মাৰিব, মাটিখিনিত আনি পেলাই দিব। মই ক'লোঁ এইখিনি অলপ চপাই থৈ দে, এটা গ'লকৈ এখন ভৰি চপাই দিলে, বাকীখিনি মই কাটি উলিয়াওঁ। অসমৰ ভাস্কৰ্যৰ সম্ভাৱনা ওপৰত আপোনাৰ মন্তব্য কি? বহুত আছে, আমাৰ বহুত প্ৰতিভাশালী শিল্পী আছে,
বহুত ভাল কাম কৰি আছে আৰু ভৱিষ্যতে মই ভাবোঁ যে তেওঁলোকে আৰু বহুত ভাল কাম কৰিব আৰু আচলতে এইবিলাক মানে হেৰি হয় মানুহে মানুহক শিকাব নোৱাৰে মানুহৰ এটা ৰুচি থাকে মই আপোনাক কৈছোঁ যে ৰুচিটো মানুহক শিকাব নোৱাৰে আপুনি টেষ্টটো শিকাব নোৱাৰে এইটো একদম ভিতৰৰ পৰা অহা বস্তু আপুনি এটা বস্তু হয় কি আপুনি টেকনিক যিটো কাম কৰাৰ মানে প্ৰক্ৰিয়াটো আপুনি মানুহক শিকাব পাৰে তেওঁলোকে চাই থাকিব পাৰে কিন্তু এই যিটো কৰিব এই হাতখন আপুনি নিজে নিৰ্মাণ কৰিব লাগিব ভেৰি ৱেল ছেড আৰু আপোনাৰ দৃষ্টিটো আপুনি কোনটো বস্তু চাই পৃথিৱীখনক আপুনি কি ধৰণে ভাবে আৰু পৃথিৱীখন কেনেকুৱা হোৱা ভাবে কেনেকুৱা হ'ব লাগে এই পৰিকল্পনাটো এজন সৃষ্টিশীল ব্যক্তিৰ নিজস্ব বস্তু তেওঁ নিজে সেই কথাটো ভাবিব লাগিব তেওঁ পৃথিৱীখনক কি ধৰণে বিচাৰিছে থ্যাংক ইউ ভেৰি মাছ শ্ৰীযুত বীৰেন সিংহ ডাঙৰীয়া আপোনাক আজি আমাৰ মাজত পাই বৰ ভাল লাগিলে আপোনাৰ লগত কথোপকথন কৰি আমিও ধন্য হ'লোঁ ধন্যবাদ মই আচলতে বহুখিনি কথা আপোনাক ক'ব লাগিছিল মোৰ মানে হেৰি থাকি গ'ল যিয়ে নহওক মোৰ আৰু বহুত এনেকুৱা ব্যক্তি আছিলে যিয়ে মোৰ জীৱনটোক বহুত ধৰণে আচলতে সহায় কৰিছে আগবাঢ়ি যোৱাৰ কাৰণে আৰু আজি আপোনাৰ পৰা এই বৰঙণৰ এই অনুষ্ঠানটোত আপুনি যিটো প্ৰেৰণা মোক জগালে মই অভিভূতই নহয় আচলতে মোৰ জীৱনৰ কাৰণে ই এটা অনন্য এটা মানে এটা উপলব্ধি হ'ল মই আপোনাক কিদৰে আচলতে কৃতজ্ঞতা জনাম আপুনি সদায় এটা কিবা এটা নতুন ধৰণৰ এটা মৌলিক চিন্তা কৰে আৰু ইমান নিষ্ঠা সহকাৰে এই কামটোক এটা নতুন ৰূপত আপুনি সজাই তোলে আপোনাক বহুত ধন্যবাদ ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক আৰু অৱদান যোগাই যাবৰ কাৰণে জাতিৰ প্ৰতি সমাজৰ প্ৰতি মাটিৰ প্ৰতি আপোনাক ঈশ্বৰে শক্তি প্ৰদান কৰক ধন্যবাদ ধন্যবাদ